হেল্ল' গাইজ, জুবিনদাৰ বিহীন আজি এইটো প্ৰথম বিহু। সঁচাকৈ এইবাৰ ৰঙালী যেন উকা উকা লাগিছে। তথাপিও আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি গৰু বিহু আছিলে, সেইকাৰণে আমাৰ খুৰী আৰু টিকলিজনীয়ে মিলি আমাৰ ঘৰৰ গৰু পোৱালি দুটা ধুনীয়াকৈ গা পা ধুৱাই আছে দেই। আৰু তাই চাওকচোন পূৰা চুচুৱাই আনিছে। মইতো তাইক কওঁ যে তয়ো আমাৰ ঘৰৰ এজনী গৰু, ব'ল তোকো গা ধুৱাই আনিম। তাৰপৰা আমাৰ এই দাদাহঁতৰ লগত আমি ওলালোঁ গৰু গা ধুৱাবলৈ নদীত। আৰু আমাৰ গোটেইজাকে বহি পেলাই আড্ডা মাৰি আছোঁ। আমাৰ ভতিজাটোৱে সুধিছে গৰুটোক কিয় গা ধুৱাইছে বাৰু পেহী আজি। এতিয়া মই তাক কেনেকৈ বুজাম কিয়। তাৰপৰা এয়া আমাৰ পোৱালিজাক গোটেইজাক গৈ পেলাই বিহু বুলি মানে পূৰা নদীত নামি পেলাই পূৰা খেলি আছে আৰু। ভয়ো লাগে, হ'লেও কি ক'ব আৰু, সৰু ল'ৰা ছোৱালী নালাগে বুলিতো ক'ব নোৱাৰোঁ ন। সেইকাৰণে অলপ সময় সিহঁতক সেয়া নদীত খেলিব দিলোঁ। আৰু কিমান ফূৰ্তি বা সিহঁতৰ। আৰু এয়া চাওকচোন, তাই বোলে পূৰা মাছৰ নিচিনাকৈ চাউণ্ড দি চিঞৰি আছিলে দেই। তাৰপৰা ঘৰত আহি পেলাই এয়া বিহু দিনাখন আজি যিহেতু ভাত নাখাওঁ, সেইকাৰণে ৰুটি খাই ল'লোঁ। তাৰপৰা এয়া আবেলিৰ পৰা হুঁচৰি পাৰ্টি আৰম্ভ হৈ গ'ল। আৰু আমাৰ এই টিকলা পাৰ্টিটো গৈছে দেই হুঁচৰি গাবলৈ বুলি। তো ময়ো পিছে অলপ টাইম গ'লোঁ। তাৰপৰা আকৌ আমাৰ ঘৰৰ ফ্ৰণ্টতে এয়া খেল ধেমালি হৈ আছিলে ন, সেইকাৰণে নগ'লোঁ আৰু। তাৰপৰা গধূলি গৰুৱা দৌৰিলোঁ। তাৰপৰা আমাৰ টিকলা পাৰ্টিটো হুঁচৰি গাবলৈ আহি গ'ল, সিহঁতৰ পূৰা ফূৰ্তি। তাৰপৰা গধূলিৰ পৰা আকৌ আমাৰ খেল ধেমালি আৰম্ভ হৈ গ'ল যে ল'ৰাজাকে পূৰা জোৰ লৈ পেলাই দৌৰিছে। জাষ্ট এইবাৰ আকৌ আমাৰ মঙলবাৰ পৰাৰ কাৰণে বিহু দিনাখনো নিৰামিষ খাব লগা হ'ল। সেইকাৰণে মই আলুদম বনাইছিলোঁ ঘৰতে। তাৰপৰা দিনতে এয়া বুটৰ দালি বনোৱা হৈ আছিলে, সেয়া চালাড ল'লোঁ। আকৌ পাপৰ পনীৰৰ সৈতে বনাই কৰি আজি বিহু বুলি এনেকৈ খালোঁ আৰু। আজিলৈ আহিছোঁ সকলোকে। আকৌ এটা নতুন ব্লগত লগ পাম, বাই বাই।